হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। তো আজি মই ষ্টাৰ্ট কৰিম অন্য এটা জিকে ভিডিঅ' আৰু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক কৈ দিওঁ যে আমি যোৱা ভিডিঅ'ত এটা সাঁথৰ আগবঢ়াইছিলোঁ আৰু সাঁথৰটো আছিলে হাবিত কাহে ওলাই নাহে আৰু সাঁথৰটো উত্তৰটো হ'ব কুঠাৰ। এইটোৱে আছিল যোৱা ভিডিঅ'টোৰ সাঁথৰটো। তো আজিও এটা সাঁথৰ লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু সাঁথৰটো হৈছে এটা মাছৰ দুখন ফিছা বুৰ মাৰিলে সকলো মিছা। আগৰবাৰ কৈ দিছোঁ, এটা মাছৰ দুখন ফিছা বুৰ মাৰিলে সকলো মিছা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো যোনে যোনে জানে সেইটো কমেণ্ট কৰিব আৰু যদি কাৰোবাৰ প্ৰব্লেম আছে তেন্তে নিজৰ ঘৰত কাৰোবাৰ জনা মানুহৰ লগত অলপ কণ্টেক্ট কৰিব পাৰে। তো বলক এতিয়া বিনা দেৰি কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোন দেশত একে সময়ত ৩-৪টা সূৰ্য উদয় হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একে সময়তে আকাশত ৩-৪টা সূৰ্য আৱিৰ্ভাৱ হোৱাটো উত্তৰ চীনৰ ছিংনিয়াংছু চহৰৰ এক বিৰল দৃশ্য। যেতিয়া চীনত কুঁৱলী থাকে, কুঁৱলীৰ বাবে সূৰ্য প্ৰতিফলন দেখা যায়, যিটো 5 সংখ্যাত দেখিবলৈ আৰম্ভ কৰে। এটা বিশেষ কোণ আৰু বিশেষ বাধাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হয়। ২ নম্বৰ প্ৰশ্ন, আইফোন পানীত পৰিলে কিয় বেয়া নহয়? কাৰণ এপলৰ আইফোন 7ক বাদ দি সকলো মডেলৰ IP68 ৰেটিং আছে। এই ৰেটিঙৰ অৰ্থ হ'ল 2 মিটাৰ গভীৰতালৈকে পানীত আধা ঘণ্টালৈকে ডুবাই থাকিলেও ইহঁত পানী প্ৰতিৰোধী আৰু পানী নোসোমাব। আনহাতে বজাৰত উপলব্ধ স্মাৰ্টফোনবোৰত স্ক্ৰীণত পানী থাকিলে বা তিতি থাকিলে টাচ ইনপুট দিব নোৱাৰি। ৩ নম্বৰ প্ৰশ্ন, এজন ব্যক্তিয়ে 24 ঘণ্টা সময় পানী নোখোৱাকৈ থাকিলে কি হ'ব? শুদ্ধ উত্তৰ, এজন ব্যক্তিয়ে 24 ঘণ্টা সময় ধৰি পানী সেৱন নকৰিলে ব্যক্তিগৰাকীৰ ডিহাইড্ৰেশ্যন হ'ব পাৰে, যাৰ ফলত মূৰ বিষ, মূৰ ঘূৰোৱা, দুৰ্বলতা, হালধীয়া পেচাব আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৪ নম্বৰ প্ৰশ্ন, কোন দেশে ছোৱালীক বিয়া কৰালে পইচা দিয়ে? শুদ্ধ উত্তৰ, আইচলেণ্ড চৰকাৰে ইয়াৰ ছোৱালীক বিয়া কৰালে আন দেশৰ ল'ৰাক প্ৰতি মাহে $৫,০০০ অৰ্থাৎ 3,33,000 টকাকৈ প্ৰদান কৰে। আৰু তাৰ বাবে আইচলেণ্ড চৰকাৰৰ এটা চৰ্ত আছে। চৰ্তটো হৈছে ল'ৰাজনে বিয়া পতাৰ পিছত ছোৱালীজনীৰ লগত সেই দেশতে বাস কৰিব লাগিব। কাৰণ আইচলেণ্ডৰ জনসংখ্যা বহুতেই কম, সেয়েহে জনসংখ্যা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে এইটো সিদ্ধান্ত লৈছে আৰু এইটো প্ৰচেছৰ বাবে আগতীয়াকৈ ফৰ্ম ফিল আপ কৰিবলগীয়া হয়। ৫ নম্বৰ প্ৰশ্ন, বাঁহ গছৰ ফুল ফুলেনে? শুদ্ধ উত্তৰ, বাঁহ গছ হৈছে এবিধ ফুল ফুলা এঞ্জিওস্পাৰ্ম পচিয়া পৰিয়ালৰ এবিধ কৰ্ডিলেণ্ড উদ্ভিদ। বহু প্ৰজাতিৰ বাঁহৰ ফুল অতি দীঘলীয়া ব্যৱধানত যেনে 65 বছৰৰ পৰা 120 বছৰ পিছত ফুল ফুলা আৰম্ভ কৰে। আনহাতে কুঁহিয়াৰ, ঘেঁহু আদি হ'ল বাঁহৰে অন্য এটা ৰূপ। ৬ নম্বৰ প্ৰশ্ন, ভাৰতত পইচা কেনেকৈ বনোৱা হয়? শুদ্ধ উত্তৰ, RBI বিষয়াসকলৰ মতে 80% ভাৰতীয় মুদ্ৰাৰ নোট বহিৰাজ্যৰ পৰা অহা কাগজত ছপা হয়। আনহাতে ভাৰতত এটা কাগজ কল ছিকিউৰিটি পেপাৰ মিলো আছে, যিয়ে টোকা আৰু ডাক টিকেটৰ বাবে কাগজ বনোৱা কাম কৰে। এনে সময়ত নোটত ব্যৱহৃত বিশেষ চিয়াঁহী ছুইজাৰলেণ্ডৰ কোম্পানী চিছপাৰ পৰা আহৰণ কৰা হয়। ৭ নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ সৰু সংবিধান কোন দেশৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনাকো দেশৰ সংবিধান বিশ্বৰ আটাইতকৈ সৰু সংবিধান। এই সংবিধান ইমানে চুটি যে এই সংবিধানত মাত্ৰ 3টা পৃষ্ঠা, 33টা অনুচ্ছেদ আৰু 3,814টা শব্দহে আছে। ইফালে বিশ্বৰ আটাইতকৈ ডাঙৰ সংবিধান ভাৰতৰ, য'ত 146,385টা শব্দ আছে। ৮ নম্বৰ প্ৰশ্ন, কোন দেশত টেঙা মৌজোল পোৱা যায়? শুদ্ধ উত্তৰ, টেঙা মৌজোল ব্ৰাজিলত পোৱা যায়। ব্ৰাজিলৰ ঘন অৰণ্যত মৌমাখিয়ে ইয়াক প্ৰস্তুত কৰে। ৯ নম্বৰ প্ৰশ্ন, কোনবিধ ভেকুলীয়ে উৰিব পাৰে? শুদ্ধ উত্তৰ, উৰিব পৰা ভেকুলী বহু প্ৰজাতি আছে যদিও ৰেকফৰাছ নিগ্ৰোপালমেটাছ নামৰ প্ৰজাতিটোৱে আটাইতকৈ বিখ্যাত। ইহঁতে বেছিভাগেই গছৰ ওপৰত বাস কৰে, কণী পৰা আৰু সংগমৰ সময়তে মাটিলৈ আহে। ইহঁতে প্ৰধানকৈ মালয়েছিয়া আৰু বৰ্নিওৰ গ্ৰীষ্মকালীন অৰণ্যত বাস কৰে। ১০ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কেতিয়াও বিদেশ ভ্ৰমণ কৰা নাই? আমাৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ ৫মতম প্ৰধানমন্ত্ৰী চৌধুৰী সিঙে এনে এজন প্ৰধানমন্ত্ৰী যিয়ে 1979 চনৰ 24 জুলাইৰ পৰা 1980 চনৰ 14 জানুৱাৰীলৈকে প্ৰধানমন্ত্ৰী আছিল যদিও এই সময়ছোৱাত তেওঁ কোনো বিদেশ ভ্ৰমণ কৰা নাছিল। ১১ নম্বৰ প্ৰশ্ন, বিশ্বৰ সকলোতকৈ ডাঙৰ চিনেমা হলটো ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বৰ সৰ্ববৃহৎ চিনেমা হাউচটো মূলতঃ চীনত অৱস্থিত, যাৰ উচ্চতা 100.5524 মিটাৰ। এই চিনেমা হাউচটো আজিলৈকে ডাঙৰ চিনেমা হাউচ আৰু লগতে ইয়াৰ পৰ্দা বিশ্বৰ আটাইতকৈ ডাঙৰ পৰ্দা। ১২ নম্বৰ প্ৰশ্ন, নীলা ৰঙৰ গোলাপ ফুল পোৱা যায়নে? শুদ্ধ উত্তৰ, আচলতে নীলা ৰঙৰ গোলাপ ফুল প্ৰাকৃতিকভাৱে পোৱা নাযায়, কিন্তু বিভিন্ন দেশৰ লগতে জাপান দেশত নীলা গোলাপ ফুলৰ খেতি কৰা হয়। জাপানৰ খেতিয়কসকলে 1 পৰা 2 একৰ মাটিত নীলা ৰঙৰ গোলাপ ফুল ৰোপণ কৰি খেতি কৰে আৰু এই নীলা গোলাপ ফুল ভেলেণ্টাইন্স ডে, বিয়া আৰু পাৰ্টি সজ্জাৰ বাবে প্ৰতি কিলোগ্ৰামত 400 টকাৰ পৰা 500 টকা হয়। 13 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰটো কোন সময়ছোৱাত অতি দুৰ্বল হৈ থাকে?
শুদ্ধতৰ ইয়াতে ৰাতিপুৱা 3 পৰা 4 বজাৰ ভিতৰৰ সময়খিনি আটাইতকৈ বিপদজনক বুলি গণ্য কৰা হয় কাৰণ এই সময়খিনি অপশক্তিবোৰে আটাইতকৈ শক্তিশালী আৰু মানুহৰ শৰীৰটো আটাইতকৈ দুৰ্বল হৈ থাকে। 14 নম্বৰ প্ৰশ্ন, বিশ্বৰ সকলোতকৈ দীঘল নদীখন কোনখন? শুদ্ধতৰ বিশ্বৰ সকলোতকৈ দীঘল নদীখন হ'ল নীল নদী। নীল নদীৰ দৈৰ্ঘ্য 6,650 কিলোমিটাৰ অৰ্থাৎ 4,132 মাইল। আফ্ৰিকাৰ সৰ্ববৃহৎ ভিক্টোৰিয়া হ্ৰদৰ পৰা উঠি বিশাল ছাহাৰা মালভূমিৰ পূব অংশ পাৰ হৈ উত্তৰ দিশলৈ নামি ভূমধ্য সাগৰত নীল নদী পৰিছেগৈ। 15 নম্বৰ প্ৰশ্ন, ক'ত মাটিৰে নিৰ্মিত ৰুটি খাই জীৱন নিৰ্বাহ কৰা হয়? শুদ্ধটো হ'ল উত্তৰ আমেৰিকাৰ এখন সৰু দেশ হাইটিৰ একাংশ বাসিন্দাই দৰিদ্ৰতাৰ বাবে মাটিৰ তৈয়াৰী ৰুটি সেৱন কৰি আছে। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যিসকল নেকি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ জিকে ভিডিঅ' আমি সদায় লৈ আহিম। তো আজিলৈ ইমানতে সামৰিছোঁ। জয় অসম।